নমস্কাৰ সকলোকে আশা কৰিছো সকলো ভালে আছে আৰু ময়ো ভালে আছো। এই ভিডিঅ'টোৰ জৰিয়তে প্ৰথমতে মই আপোনালোক সকলোকে মোৰ ফালৰ পৰা বহুত ধন্যবাদ জনাইছো কিয়নো মোৰ চেনেলত বৰ্তমান 500 সাবস্ক্ৰাইবাৰ হৈ গ'ল। ভিডিঅ'টো মই আসলে কেইদিনমান আগতেই দিব লাগিছিল কিন্তু মোৰ অকমান ব্যস্ততাৰ কাৰণে ভিডিঅ'টো দিয়াত পলম হ'ল। বাৰু যি নহওক পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছো কিয়নো মই যেতিয়া ভিডিঅ'বোৰ বনাবলৈ আৰম্ভ কৰিছিলো তেতিয়া কেৱল মই মোৰ মেমৰিৰ কাৰণে এই ভিডিঅ'বোৰ বনাইছিলো। কিন্তু যোৱা কেইমাহমানত আপোনালোকে মোক যি মৰম দেখালে তাৰ কাৰণে সদায় মই কৃতজ্ঞ হৈ ৰম। এতিয়া মোৰ দায়িত্ব বাঢ়িল, মই ভাল ভিডিঅ' আপোনালোকক বনাই দেখুৱাৰ, ভাল কন্টেন্ট লৈ আহাৰ। পথছোৱা দীঘলীয়া হ'ব, আগলৈ বহুত দূৰ আছে, এটা পথ আছে। আশা কৰিছো এই পথটোত আপোনালোকে মোক সংগ দিব আৰু আপোনালোকৰ সংগই মৰমেই মোকো আগুৱাই লৈ যাব। আপোনালোকে এই ভিডিঅ'টোৰ থাম্বনেইল আৰু টাইটেল চাই চাগে ইতিমধ্যে গমেই পাইছে যে ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ আছে। যেহেতু অক্টোবৰৰ মাহ চলি আছে আৰু বিয়াৰ সিজন প্ৰায় আৰম্ভ হৈয়ে গৈছে, সেয়ে ভাবিলো যিসকল হ'বলগীয়া কইনা তেওঁলোকৰ সুবিধাৰ কাৰণে কেইটামান মই টিপছ শ্বেয়াৰ কৰোঁ যিকেইটা নেকি সময়ত কামত দিব পাৰে। কিয়নো মই মোৰ বিয়াত তেনেকুৱা কিছুমান অসুবিধাৰ সন্মুখীন হৈছিলোঁ, সেয়ে ভাবিলো ভিডিঅ'টো বনাও, মই তেওঁলোকৰ কামত আহিব পাৰে। লগতে আৰু এটা কথা, বিয়া বুলি ক'লে যে ছোৱালীজনীয়ে লগত এসোপামান বস্তু লৈ যাব লাগিব তেনেকুৱা কথা নহয়। যেহেতু বিয়াৰ পিছত আমি এখন নতুন ঘৰত থাকোঁ, পৰিৱেশটো নতুন হয়, কিছুমান লাগতিয়াল বস্তু আমি বিচাৰিলে নাপাবও পাৰোঁ। সেয়েহে লগত কিছুমান নিজৰ লাগতিয়াল বস্তু লৈ যোৱাটো ভাল। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। টিপছ কেইটা শ্বেয়াৰ কৰাৰ আগতে মই এটা কথা ক'ব বিচাৰিছোঁ যে বজাৰ কৰাৰ আগতে আমি এখন লিষ্ট লিখি ল'ব লাগে আৰু সেই লিষ্টখন মতে যদি আমি বজাৰ কৰোঁ আৰু বজাৰ কৰাৰ পৰিৱৰ্তে যদি আমি টিক মাৰ্ক দি যাওঁ তেতিয়াহ'লে আমাৰ কোনো বস্তুৱে ৰৈ নাযায় আৰু পিছলৈকে খেলি মেলি নহয় আৰু বিয়াৰ আগতে আমাৰ খুব ধুনীয়াকৈ বজাৰখিনি কৰা হৈ যাব। সেয়েহে ময়ো বিচাৰোঁ আপোনালোকে বিয়াৰ আগত এখন লিষ্ট লিখি লওক আৰু সেই লিষ্টখন মতেই বজাৰ কৰক। হ'বলগীয়া কইনাসকলৰ বজাৰ কৰাৰ ক্ষেত্ৰত মোৰ প্ৰথম টিপছটো হৈছে যে প্ৰথমতে আমাক এটা বেগ বা ট্ৰলি লাগিব। যিহেতু আমি আমাৰ কিছুমান লাগতিয়াল কাপোৰ বেগটোত বান্ধি লৈ যাম, সেয়েহে আমাক এটা ট্ৰলি বা বেগ লাগিব। মই বেগতকৈ ট্ৰলিকেই প্ৰিফাৰ কৰিম আৰু ট্ৰলি 3টা চাইজৰ পায়। তাৰে আপোনালোকে ডাঙৰ চাইজটোও ল'ব পাৰে, কিন্তু ডাঙৰ চাইজটো অকণমান অনা নিয়াত প্ৰব্লেম হয়। কিন্তু যদি আমি মিডিয়াম চাইজটো লওঁ পিছলৈকে আমি ট্ৰেভেল কৰিলেও সেইটো আমাৰ সহায় হ'ব। আৰু মই আপোনালোকক সাজেষ্ট কৰিম যে আপোনালোকে মিডিয়াম চাইজটোৱে লওক আৰু সেইটোত খুব ধুনীয়াকৈ বস্তুখিনি ৰেডি কৰি থৈ দিব পাৰে। আৰু ট্ৰলি কিনিবলৈ আপোনালোকে অনলাইন চাব পাৰে। এতিয়া যিহেতু দিৱালী চেল চলিব, চেলত আপোনালোকে খুব কম দামতে ট্ৰলি পাব ভাল ব্ৰেণ্ডত, তাৰ পৰা আপোনালোকে লৈ ল'ব পাৰে আৰু তেনেকৈ বিয়াৰ কাৰণে সাজু হ'ব পাৰে। মোৰ ছেকেণ্ড টিপটো হৈছে মেখেলা চাদৰৰ ওপৰত। যিহেতু অসমীয়া মানুহ আমি মেখেলা চাদৰটো আমাক লাগিবয়ে, সেয়েহে আপোনালোকে মেখেলা চাদৰ কিনোতে খুব সাৱধান হ'ব আৰু আগতেই সিদ্ধান্ত লৈ ল'ব যে আপোনালোকে কেনেকুৱা ধৰণৰ কাপোৰ কিনিব বিচাৰে। কিয়নো বিয়া বুলি ক'লে আমাৰ এটা নিৰ্দিষ্ট বাজেট থাকে আৰু সেই বাজেট মতেই যিহেতু আমি বজাৰ সমাৰবোৰ কৰোঁ, সেয়েহে ঘৰতেই সিদ্ধান্ত লৈ ল'ব যে কেনেকুৱা ধৰণৰ আপোনালোকে কাপোৰ কিনিব পাৰে। আপোনালোকে কপাহী মেখেলা চাদৰ কিনিব পাৰে, লগতে আজিকালি যিবোৰ ফেঞ্চি মেখেলা চাদৰ ওলাইছে ডায়েট টছ, নুনি কটন, চেমি কটন, এনেকুৱা ধৰণৰ বিভিন্ন আছে। আপোনালোকে দোকানত গ'লে গমেই পাব, তেনেকুৱা ধৰণৰ কাপোৰ কিনিব পাৰে। আৰু ৰঙৰ ক্ষেত্ৰতো একদম সাৱধান হ'ব, কাৰণ আপোনাক কি ৰঙে খুৱাব সেইটো আপোনালোকে ভালদৰে জানিব। ঘৰতে যদি আমি সিদ্ধান্ত লৈ নাযাওঁ তেতিয়াহ'লে দোকানত আমাক বহুত কাপোৰ দেখাব আৰু আমাৰতো দোকানত গ'লে অধিক মাছত বগলী কণা হয়ে। যি টি কিনি অনাতকৈ আমি যদি ঘৰতে সিদ্ধান্ত লৈ যাওঁ তেতিয়াহ'লে আমি ভালকৈ চাই চিতি ভাল ৰঙৰ কাপোৰ কিনি আনিব পাৰিম। 3 নম্বৰ টিপছটো হৈছে ব্লাউজৰ ওপৰত। আপোনালোকে 2 প্ৰকাৰৰ ব্লাউজত পইচাটো ইনভেষ্ট কৰিব পাৰে। প্ৰথমতে আপোনালোকে কেইটামান কটনৰ ব্লাউজ কিনি ল'ব আৰু সেয়া আপোনালোকে ফেঞ্চিত পায়ে যাব কম ৰেটতে হোলচেল দোকানত। আৰু যদি আপোনালোকে ইচ্ছা কৰে, যিটো আজিকালি পলিপাটৰ উকা কাপোৰ পায়, সেয়াও আপোনালোকে ব্লাউজ চিলাই ল'ব পাৰে। ধুনীয়া কালাৰত আহিয়ে যে আপুনি যদি এটা হালধীয়া, এটা ৰঙা, এটা নীলা, এনেকুৱা ধৰণৰ যদি 3-4টামান ব্লাউজ চিলাই লয় তেতিয়াহ'লে আপোনালোকৰ যিবোৰ কাপোৰ থাকে সেই কাপোৰৰ লগত আপোনালোকে মেটচ কৰি পিন্ধিব পাৰে আৰু এযোৰ কাপোৰকে খুব ধুনীয়াকৈ ষ্টাইল কৰি মানে বেলেগ দেখাকৈ পিন্ধিব পাৰে। তেনেকৈ খুব ভাল লাগিব, তেনেকুৱা কৰিলে খুব ভাল লাগে। 4 নম্বৰ টিপছটো হৈছে অন্যান্য কাপোৰৰ ওপৰত। আপোনালোকে মেখেলা চাদৰৰ উপৰিও চুৰিদাৰ, কুৰ্তা, নাইট শ্বুট এনেকুৱা ধৰণৰ কাপোৰ কিছুমানো কিনি ল'ব পাৰে। সেইবোৰো পিছলৈকে আপোনালোকৰ বহুত কামত আহিব। যদি আপোনাৰ আগৰেই থাকে তেনেহ'লে এইটো খুব ভাল, সেইবোৰো লৈ ল'ব পাৰে। আৰু যদি নাই তেতিয়াহ'লে কম ৰেঞ্জতে ভাল তেনেকুৱা ধৰণৰ কুৰ্তা বা চেলৱাৰ আপোনালোকে কিনি ল'ব পাৰে।
মোৰ 5 নম্বৰ টিপছটো হৈছে ইনাৰৱেৰৰ ওপৰত। যিহেতু আমাক ইনাৰৱেৰ লাগিবই, গতিকে আপোনালোকে 4 বা 5টা ইনাৰৱেৰ লগত লৈ যাব আৰু সেইটো আপোনালোকে ফেঞ্চি হোৱাতকৈ কপাহী হোৱাত বেছিকৈ গুৰুত্ব দিব। আৰু যদি আপোনাৰ আগৰেই থাকে তেন্তেতো খুব ভাল কথা, যদি নাই তেন্তে আপোনালোকে কিনি ল'ব পাৰে। মোৰ 6 নম্বৰ টিপছটো হৈছে জুৱেলাৰীৰ ওপৰত। বিয়া বুলিতো সোণৰ অকণমান হ'লেও বস্তু লোৱা যায়, তথাপিও আমাৰ লগত যদি 2 বা 3টা অসমীয়া গহনাৰ ছেট থাকে সেয়াটো খুব ভাল কথা, কিয়নো পিছলৈকে আমি মেখেলা চাদৰৰ লগত মিলাই পিন্ধি যাব পাৰোঁ। আৰু অৰিজিনেল অসমীয়া গহনাই যে কিনিব লাগিব তেনেকুৱা কথা নাই, কাৰণ সকলোৰ কাৰণে সম্ভৱ নহয়, কাৰণ অৰিজিনেল অসমীয়া গহনাটোত দামটো অকণমান বেছি। আপোনালোকে দোকানত গ'লে গমেই পাব, কম ৰেটতে খুব ভাল ভাল অসমীয়া গহনা পায়। পিছলৈকে আপোনালোকে সেইবোৰ পিন্ধি খুব ষ্টাইল কৰি ফুৰিবলৈ যাব পাৰিব। মোৰ 7 নম্বৰ টিপছটো হৈছে অন্যান্য বজাৰৰ ওপৰত। যেনেকৈ আমাক ফেচ ৱাছ লাগিব, শ্বেম্পু লাগিব বা ব্ৰাছ লাগিব বা হাৱাই চেণ্ডেল এযোৰ লাগিব, এইবোৰ বস্তু আপোনালোকে খুব ধুনীয়াকৈ লিষ্ট এখন লিখি কিনি ল'ব। আৰু আজিকালি যিবোৰ বেগ পায় পেকিং কৰিব পৰা, সেনেকুৱা ধৰণৰ এটা বেগ ল'ব আৰু তাত আপোনালোকে কছমেটিকৰ বস্তুখিনি যিখিনি থাকে, মেকআপৰ বস্তুৱেই হওক বা শ্বেম্পু, ফেচ ৱাছ যিখিনি আমাক লাগে, মই বেছিকৈ ভিডিঅ'ত কোৱাৰ প্ৰয়োজন নাই, আজিকালি সকলোৱে জানে মেকআপৰ কাৰণে কি কি বস্তু লাগে বা আমাক কিখিনি লাগতিয়াল বস্তু হ'লে আমাৰ হৈ যায়, তেনেকুৱা ধৰণৰ বস্তুখিনি আপোনালোকে আগতীয়াকৈ কিনি বেগ এটাত খুব ধুনীয়াকৈ পেকিং কৰি থ'ব, তেতিয়া আপোনালোকে সময়ত বিচাৰিলেই পাব। 8 নম্বৰ টিপছ হিচাপে মই ক'বলৈ বিচাৰিম, বিয়াৰ দিনা পিন্ধিবলৈ আমাক এযোৰ ভাল চেণ্ডেল লাগিব আৰু সেই চেণ্ডেলযোৰ আপোনালোকে ভালকৈ চাই চিতি ল'ব। যিহেতু বিয়াৰ দিনাখনে কইনাই সকলোকে মাতিবই লাগিব, মুখত হাঁহিটো থাকিবই লাগিব। যদি আমাৰ চেণ্ডেলযোৰ পিন্ধি থকা চেণ্ডেলযোৰ যদি কমফৰ্টেবল নহয়, তেতিয়াহ'লে আমাৰ অশান্তি হ'ব আৰু সেই অশান্তিখিনি আমাৰ মুখত ফুটি উঠিব। আপোনালোকে পেঞ্চিল হিল লোৱাতকৈ মই ভাবোঁ মিডিয়াম চাইজৰ যিটো হিল পায় সেইটোৱে ল'ব, কাৰণ কইনাই একেবাৰে ফ্লেট পিন্ধিলেও ভাল নালাগিব। আৰু মিডিয়াম চাইজৰ হিলটো কিনোতে আপোনালোকে এইটো লক্ষ্য কৰিব যে চেণ্ডেলযোৰ কমফৰ্টেবল হয় নে নহয়, বা আপুনি দিনটো যিহেতু পিন্ধি থাকিব লাগিব, গোটেই দিনটো পিন্ধি থাকিব পাৰিব নে নোৱাৰিব, সেয়েহে ভালকৈ চাই চিতি চেণ্ডেলযোৰ ল'ব। আপোনালোকৰ লগত এইকেইটা টিপছ শ্বেয়াৰ কৰিলোঁ যদিও এইকেইটা টিপছেই যথেষ্ট নহয়। বিয়া এখন হ'ব লাগিলে বহুত কথা থাকে, বহুত বজাৰ সমাৰ থাকে। মই মাত্ৰ মোৰ মনলৈ অহা কেইটামান কথাহে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে এই ভিডিঅ'টো যাৰ বিয়া আহি আছে আপোনালোকৰ চিনাকি, তেওঁলোকৰ লগত শ্বেয়াৰ কৰিব পাৰে, কাৰণ তেওঁলোকৰো কিবা অকণমান হ'লেও সহায় হ'ব পাৰে। আৰু যদি এই ভিডিঅ'টোৰ জৰিয়তে কাৰোবাৰ অকণমান হ'লেও সহায় হয়, মোৰো ভাল লাগিব। বাৰু যি নহওক, ভিডিঅ'টো ইমানখিনিলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। যদি আপোনালোকে এই ভিডিঅ'টো ভাল পালে তেন্তে আগলৈ মই এনেকুৱা ধৰণৰ ভিডিঅ' আনিবলৈ উৎসাহিত হ'ম। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ হ'বলগীয়া চিনাকি দৰা বা কইনাৰ লগত এই ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰিব। তেন্তে আজিলৈ ইমানেই, পুনৰ আহিম নতুন এটা ভিডিঅ'ৰ সৈতে। বাই।